নমস্কাৰ আপোনালোকক আমাৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি 12 জানুৱাৰী আৰু আমাৰ ভাৰতবৰ্ষত যুৱক দিৱস হিচাপে পালন কৰা হয়, নেশ্যনেল ইউথ ডে। আপোনালোকৰ মাজত আছে আমাৰ দেউতা। বিবেকানন্দৰ বিষয়ে কিছুমান তথ্য আপোনালোকৰ আগত দাঙি ধৰিব। কওক। নমস্কাৰ, মোৰ নাম শ্ৰী নৰেশ্বৰ টংলা। মই স্বামী বিবেকানন্দৰ বিষয়ে দুখানমান বক্তব্য দাঙি ধৰিম। তেওঁৰ জন্ম হৈছিল আমাৰ এই ভাৰতবৰ্ষতে 1863 চনত 12 জানুৱাৰীত, আৰু তেওঁৰ মৃত্যু হৈছিল 1902 চনত 4 জুলাইত। গতিকে তেওঁ এজন ধৰ্ম প্ৰচাৰক আছিল। এই আত্মজ্ঞানৰ বিষয়ে ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু তেওঁ মইনো কোন, তেওঁ এই প্ৰশ্নৰ উত্তৰটো গোটেই সন্ত মহাপুৰুষসকলৰ আগত গোটেইটো বিচাৰি আছিল এই উত্তৰটো পাবৰ কাৰণে। তেওঁ গৈ ৰামকৃষ্ণ পৰমহংস গুৰুজনক লগ কৰিলে। যেতিয়া ৰামকৃষ্ণ পৰমহংস তেওঁক দেখিলে, তেতিয়া সুধিলে, তুমি কোন? তেতিয়া স্বামী বিবেকানন্দই ক'লে যে, সেই প্ৰশ্নৰ উত্তৰ মই সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁ এজন ধৰ্মগুৰু আছিল, আৰু তেতিয়া তেওঁক এই আত্মজ্ঞান দিলে, আৰু এই আত্মজ্ঞান পাই তেওঁ দেশে বিদেশে গোটেই ভাৰতবৰ্ষতে তেওঁ প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ এবাৰ আমেৰিকা চিকাগোত গৈ পালে। তাত কিবা ধৰ্মগুৰুসকলৰ সন্মিলন হৈছিল। তেতিয়া তেওঁ দেখিলে, তেতিয়া সিহঁতি ভাবিছে এইজন ভাৰতবৰ্ষৰ পৰা এজন ফকীৰ আহিছে, তেওঁ বহিবলৈ আসন দিলে। তেতিয়া তেওঁ 2 মিনিট ভাষণ দিবলৈ অনুমতি দিলে। তেওঁ 2 মিনিট তাত ভাষণ দিলে। প্ৰথমে ক'লে, মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ। তেতিয়া এই ধৰ্মগুৰুসকলে তেওঁৰ বাণী শুনি আচৰিত হ'ল। তেতিয়া ভাবিছে সিহঁতি এওঁ এজন মহান পুৰুষ। তেতিয়া তেওঁ আমেৰিকাত ভালেমান দিন থাকিলে, আৰু তাৰ পৰা আহি গোটেই দেশে বিদেশে ধৰ্ম প্ৰচাৰ কৰিলে। আৰু তেওঁৰ যিটো আদৰ্শ বা শিক্ষা, আমিও বিচাৰিব লাগিব। হয়তো ক'ৰবাত এনে ধৰ্মগুৰু আছে নেকি, আমিও বিচাৰিব লাগিব। ইমানতে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা মাৰ্জনা কৰিব। নমস্কাৰ। ধন্যবাদ থাকিলে আমাৰ দেউতালৈ। এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, আৰু অন কেমেৰা আমাৰ এইটো প্ৰচেষ্টাহে মাথোঁ। মানে কি হয়, আমি কেতিয়াবা কেমেৰা নাথাকিলে কথাখিনি
মানে তাৰ যিটো ফ্ল' এটা বেলেগ থাকে আৰু কেমেৰা সন্মুখত আহিলে এটা বেলেগ হৈ যায় কেতিয়াবা মানে কিছুমান কথা এটা দুটা থাকিও যায় আপোনালোকে সেইটো মাইণ্ড নকৰিব আৰু মই দুআষাৰ আপোনালোকৰ আগত যি জানো মোৰ যিটো জ্ঞান আছে আপোনালোকৰ আগত মই সেইটো দাঙি ধৰিবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে চিনি পায়েই শ্ৰী ৰামকৃষ্ণ পৰমহংস শুনিছে আপোনালোক নাম তেখেতৰ প্ৰধান শিষ্য আছিলে বিবেকানন্দ আৰু তেখেতৰ ঘৰত যিটো নাম আছিলে নৰেন্দ্ৰনাথ দত্ত তেওঁ সৰুৰ পৰাই বহুত ইণ্টেলেকচুৱেল মাইণ্ড মানে বহুত বুদ্ধিয়ক আছিলে আৰু বহুত লজিকেল আছিলে মানে তাৰ্কিক যিকোনো বস্তু মানে কিবা এটা ৰিজন নহ'লে কিবা এটা শুনিলে বা কোনোবা এটা কিবা ক'লে যেনিবা তেওঁ জীৱনৰ যোনটো এটা গৱেষণা কৰিছিলে মানে ৰিচাৰ্চ যে ধৰ্মৰ বিষয়ে মই কোন বুলি ক'লে অলপ আগতে আমাৰ দেউতা মই কোন বহুতখিনি পঢ়িছিলেও তেওঁ ফাইনেন্স পঢ়িছিলে আৰ্টছ পঢ়িছিলে তাৰপিছত মিউজিক পঢ়িছিলে আৰু ফিল'চফি পঢ়িছিলে বহুতখিনি ছাবজেক্ট পঢ়িছিলে তেওঁ তথাপিও তেওঁ সন্তুষ্ট হোৱা নাছিলে তেওঁৰ মনত এটা প্ৰশ্নই তেওঁক মানে মনে মনে মানে কি বুলি কয় সেইটো মনে মনে মানে মনত মানে অশান্তি কৰি থাকে যে মই কোন তাৰ এনচাৰটো পাবলৈ বহুতক সুধি থাকে এদিনাখন তেওঁৰ যেতিয়া পঢ়া শুনা সমাপ্ত হ'ল তেওঁ মই গম পাম মতে বি এলৈকে পঢ়িছে কলকাতা ইউনিভাৰ্চিটিত শ্ৰী ৰামকৃষ্ণ পৰমহংসক লগ পালে দিনাখন আৰু ক'লে যে দেউতাই ক'লে যে মই কোন তেওঁৰ উত্তৰটো তেওঁ মানে সুধিলে এই শ্ৰী ৰামকৃষ্ণ পৰমহংসই সুধিলে মানে তুমি কোন বুলি তেতিয়া বিবেকানন্দই কৈছে তাৰে সেইটো প্ৰশ্নৰ উত্তৰেতো মই জানিবলৈ আপোনাৰ মানে চৰণত আহিছোঁ তেতিয়াই তেওঁ মানে শিষ্য হিচাপে গ্ৰহণ কৰিলে আৰু সেই যিটো জ্ঞান মানে চেল্ফ ৰিয়েলাইজেশ্যন মানে যিটো আমি আত্মজ্ঞান বুলি কওঁ যে আমি কোন মানে সেইটো জ্ঞান তেওঁক দিলে আৰু তেওঁ নিজে সেই জ্ঞানটো জানিলে আৰু যেতিয়া সন্তুষ্টি হ'ল তাৰ আগতে তেওঁ বহুতৰ ওচৰত তেওঁ সোধে যেতিয়াই মানে গুণী জ্ঞানী ব্যক্তিসকলক পায় সেইটো প্ৰশ্ন উত্তৰ এবাৰ চাগে তেওঁ ব্ৰহ্ম সমাজতো গৈছিলে নেকি তেতিয়াও তাত মানে তেওঁ সন্তুষ্ট মানে প্ৰশ্নৰ একজেক্ট এনচাৰটো নাপালে তো তেনেকুৱা মানে চব আজিৰ যুগত মানে আমি এতিয়াতো আপোনালোকে গম পায় বিজ্ঞানৰ যুগ হয় মানে বিজ্ঞানৰ যুগ হয় এতিয়া মানে আধুনিক যুগ হয় ইয়াৰ মাজতো কি তেওঁ মানে সেইটো সময়ত বহুত টেলেণ্টেড আছিলে স্বামী বিবেকানন্দ ইমান পঢ়া শুনা কৰিও মানে তেওঁ সেইটো প্ৰশ্নত মানে উত্তৰ বিচাৰিলে মানে তো নিজকে জানিবলৈ মানে আমি নিজক জানিব লাগে ফাৰ্ষ্ট টাইম যে আমাৰ ওচৰত কোনটো এনাৰ্জি আছে মানে যোনটো আমাক জীয়াই ৰাখিছে যেতিয়া সেই এনাৰ্জিটোক আমি জানিবলৈ চেষ্টা কৰিম তেতিয়া আমি নিজক চিনি পাম মানে তো সেইটোত আমি ধ্যান দিব লাগে আৰু তেওঁ কি হয় তেওঁ দুইফালে বেলেঞ্চ কৰি পিনে চলিছিলে যিটো ভৌতিক জ্ঞান সেইটো ভৌতিক জ্ঞানো প্ৰাপ্ত কৰিছিলে লগতে আধ্যাত্মিক জ্ঞান সেই আধ্যাত্মিক জ্ঞানো তেওঁ প্ৰাপ্ত কৰিছিলে তো আজিকালিৰ আমি কি হয় আমাৰ মানে এইটো জেনেৰেশ্যনে কি আমি মানে দুফালে বেলেঞ্চ কৰিব নোৱাৰোঁ প্ৰায় মানে আজিকালি মানুহৰ ধৰ্মৰ প্ৰতি মানে ইমান ইণ্টাৰেষ্ট নাই মানে ভাল কথাৰ প্ৰতি আজিকালি যি আগৰ আমাৰ ধৰ্মপুথি আছে তাত বহুত কিছু ভাল কথা লিখা আছে গম পায়নে আমাৰ যিটো লাইফ ষ্টাইল দ্য আৰ্ট অফ লিভিং তাৰ বিষয়ে আছে মানে সেইখিনিৰ প্ৰতি মানে অলপ ইণ্টাৰেষ্ট দিব লাগে তেতিয়া আমাৰ সমাজত শান্তি হ'ব আমি এখন সমাজ মানে আমি পৰিয়ালটো আমি কেনেকৈ সুখী থাকিব পাৰি আমাৰ সমাজখন কেনেকৈ শান্তি স্থাপন হ'ব আমাৰ দেশখন কেনেকৈ আৰু আগবাঢ়ি যাব আমাৰ ৰামৰাজ্য কেনেকৈ স্থাপন হ'ব এইখিনি আমি আধ্যাত্মিকতো পাম মানে আধ্যাত্মিক ছাবজেক্টটো লাগে আমাক আধ্যাত্মিকো লাগে আৰু যি ভৌতিক জ্ঞান আমাৰ এতিয়া যি আপোনাৰ আৰ্ট ছায়েন্স কমাৰ্চ হৈ গৈছে এইখিনিও নলেজ লাগে আমাক জীয়াই থাকিবলৈ আজিকালি শিক্ষাটো নিতান্তই প্ৰয়োজন মানে কথা এটা মনত পৰিছে মই আমাৰ জামুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি থাকোঁতে আমাৰ খুব টেলেণ্টেড বাইদেউ এজনী আছে আপোনালোকে চিনি পাব সঞ্জীৱনী বাইদেউ তেওঁ কৈছিলে মানুহক জীয়াই থাকিবলৈ মানে 3টা প্ৰায়ৰিটি লাগে অন্ন বস্ত্ৰ বাসস্থান তাৰ লগতে কিন্তু শিক্ষাও লাগে মানে মই ক্লাছ 9-10ত আছিলোঁ তেতিয়া সেইটো লাগে তো শিক্ষাটো মেইন বস্তু আমাৰ আমি যেতিয়া পঢ়িম নহয় আমি ভৌতিক যিখিনি আমাৰ ভৌতিক ছাবজেক্ট আছে সেইখিনি পঢ়িব লাগিব আৰু আধ্যাত্মিক ছাবজেক্টো আমি যেতিয়াই ফ্ৰী টাইম পাওঁ মানে সেইখিনি পঢ়িব লাগিব তো
মানুহ কি হয় আধ্যাত্মিকত যেতিয়া আমি ইণ্টাৰেষ্ট দিম মানে আমাৰ জীৱনটোক আমি বুজি পাওঁ মানে মানুহ কি মানে বেয়া কাম নকৰে বেয়া কামৰ প্ৰতি আমাৰ মানে এট্ৰেকশ্যনটো নাথাকে কাৰণ তাত মানে কিছুমান পাপ পুণ্যৰ কথা থাকে ধৰ্ম অধৰ্মৰ কথা থাকে কিছুমান সংস্কাৰৰ কথা থাকে হয় নাই বেলেগৰ বেয়া কৰিব নালাগে আমাৰো বেয়া হ'ব হয় নাই বেলেগক আমি দুখ দিব নালাগে এটা সময়ত আমাৰ জীৱনতে সেই দুখ ঘূৰি আহিব বেলেগক আমি হিংসা কৰিব নালাগে তেনেকুৱা কথা কিছুমান সেইবোৰ মানে এইবোৰ সংস্কাৰ সেইখিনি জ্ঞান আমি আধ্যাত্মিকতে পাম তো চাওক ইমান টেলেণ্টেড মানে বিবেকানন্দ তেওঁ মানে সঁচাকৈ মহান তেখেতক শত শত প্ৰণাম যে তেওঁ মানে ইমানখিনি পঢ়ি শুনিও সেই আধ্যাত্মিক জ্ঞানৰ প্ৰতি তেওঁৰ মানে সেইটো সময়ত মানে কি আগ্ৰহ আছিলে আৰু সেইটো জ্ঞান প্ৰাপ্ত কৰিলে আৰু নিজৰ জীৱনটো মানে চেঞ্জ কৰিলে আৰু লগতে তেওঁ এখন মানে ৰামকৃষ্ণ মিছন বুলি এখন তেওঁ সেইটো সময়ত এটা আমাক গঠন কৰিছিলে মানে সমাজ এখন সেইটো সময়ত সেই যিটো জ্ঞান যে তেওঁ সেইটো মানে সংগঠনৰ জৰিয়তে বা সমাজৰ জৰিয়তে তেওঁ মানে কি যিসকলে মানে মানে বেলেগক সহায় কৰি ভাল পায় সেইখিনি মানুহক তেওঁ সন্ধান কৰিছিলে আৰু তেওঁসকলক এংগেজ কৰিছিলে আৰু সমাজ সেৱাত তেওঁ ব্ৰতী আছিলে তো তেখেতৰ যি আদৰ্শ মানৱ সেৱা আমি মানৱ সেৱা কৰিব লাগে আমি যিটো কামৰ জৰিয়তে মানে আমাৰ সমাজখনৰ মানে উন্নত হয় সকলোৰে উন্নত হয় সেইটো কামত আমি ধ্যান দিব লাগে তো আৰু বহুতখিনি আছে ক'বলগীয়া মানে আজি চমুকৈ কৈ দিছোঁ আৰু এইটো আজি আৰম্ভণিয়ে আমাৰ দেউতাৰ পৰা আৰম্ভণি কৰিছোঁ ভিডিঅ'টো মই এইটো বছৰত ভিডিঅ' বনাওঁ আৰু বিশেষকৈ মই আমাৰ যি ইউথ মানে ইয়ং জেনেৰেশ্যন আৰু যিখিনি আমাৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ মানে খাপ খোৱাকৈ কিছুমান ছাবজেক্ট কিছুমান ভিডিঅ'ৰ টপিক মই বাছি ল'ম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব ইয়াত আৰু কিছু ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে সেইটো নধৰিব ফাৰ্ষ্ট টাইম হয় আপোনালোকে আশীৰ্বাদ দিব যাতে আমি ভিডিঅ'কেইটা আৰু বেটাৰ বনাব পাৰোঁ ভিডিঅ'খিনি আৰু এনেকৈ কিবা বায়'গ্ৰাফি থাকিলে মই চেষ্টা কৰিম মানে যিটো ভিডিঅ'ৰ জৰিয়তে আমাৰ সমাজৰ কল্যাণ হওক আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰে কোনোবা মানুহ বহুত সংঘৰ্ষ কৰিছে কোনোবা মানুহ দুখত আছে এটা লাইনে আমাৰ এটা বাইকো কেতিয়াবা চুই যাব পাৰে যাতে আমি মানে উৎসাহ উদ্দীপনা মানে দিব পাৰোঁ কাৰোবাৰ লাইফত যদি আমি যিটো ভিডিঅ'টো বনাইছোঁ এটা লাইন যদি কিবা এটা পৰিৱৰ্তন হৈছে 1% যদি আপোনালোকৰ লাইফত যদি কিবা এটা চেঞ্জ আহিছে ভিডিঅ'টো ছাকচেছ হৈছে বুলি আমি ভাবি ল'ম সকলোকে মোৰ শুভেচ্ছা থাকিল আৰু আগন্তুক যি ভোগালী বিহু আহি আছে ভোগালী বিহুৰ সকলোলৈকে শুভকামনা থাকিল আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আপোনালোকে ইমানেই ক'লোঁ অনেক কিছু ভুল ভ্ৰান্তি হ'ব পাৰে কিছুমান এটা দুটা ৱৰ্ড মানে আগপিছ হ'ব পাৰে সেইখিনি আপোনালোকে নধৰিব মোৰ সমবেত সামৰণি মাৰিলোঁ সকলোকে ধন্যবাদ জয় আই অসম ধন্যবাদ